নিউট্ৰিচিয়াছ জুচৰ সৈতে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইখিনি কিহৰ জুচ গম পাইছেনে এয়া হৈছে ৰাবাব টেঙাখিনি মই এনেধৰণে গুচাই মেলি মিক্সিত ধুনীয়াকৈ পিচি ল'ম এতিয়া মিক্সিত জাৰটোত ভৰাই লৈছোঁ আৰু ইয়াৰ ৰসখিনি মই উলিয়াই ল'ম আৰু ৰসখিনি কিহৰ কাৰণে বেনিফিচিয়েল হয় আমাৰ হেল্থৰ কাৰণে কিমান বেনিফিচিয়েল হয়তো আপোনালোকক নগ'লেও হ'ব নহয় জানো সকলোৱে জানেই ইয়াক শ্বৰ্ট ফৰ্মত ক'ব গ'লে ই আমাৰ লিভাৰ টনিক লিভাৰটোক ষ্ট্ৰং কৰি ৰাখে প্লাছ হাৰ্টৰ কাৰণেও বহুত ভাল আৰু এইখিনি খালে আচলতে বহুত বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু এতিয়া জুচ গিলাছো খাই থাকোঁ আৰু লগতে জুইকুৰা জ্বলাই লওঁ বুলি ভাবিছোঁ কাৰণ আজি চব্জি আৰু মাংসখিনি বাহিৰতে বনাম ভাবিছোঁ জুইতে বনাম এটা সৰু সুৰা মিনি পিকনিক বুলিয়ে ক'ব পাৰি কাৰণ বাহিৰত এনেকৈ খানা বনালে আগতে সৰুতে কি হৈছিল জানেনে এইটো আমি পিকনিক বুলিয়ে ধৰি লওঁ এইফালে পাপাই স্কুলৰ পৰা বাহিৰে দি থৈ গ'ল এটা লোকেল মুৰ্গী মায়ে সেইটো ধুনীয়াকৈ বাছি এতিয়া কাটিব লৈছে আৰু এইফালে জুইকুৰাৰ পৰা জ্বলি আছে মই এতিয়া কেৰাহীখন পাতি লওঁ প্ৰথমে মই চব্জিখিনি বনাই লওঁ তাৰপাছত মাংসখিনি বনি থাকিব মায়ে বনাব মাংস মই জুইতে বনাওঁ মানে এওঁৱে কৈ দিয়ে গাটো এতিয়া বনাই আছোঁ মিক্স ভাজি আজি ঘৰৰ বাহিৰত বনাইছোঁ খানা জুইত বনাইছোঁ আচলতে পিকনিক খাইছোঁ আজি আমি ঘৰৰ বাহিৰত আজি পিকনিক খাইছোঁ দূৰলৈ যোৱা নাই যিহেতু বছৰটো শেষেই হ'ল আৰু তো ভাবিলোঁ ঘৰৰ বাহিৰতে এসাঁজ বনাই খাওঁ পিকনিকৰ ফিলটো লওঁ আৰু তো সেইফালে মায়ে কাটি আছে মাংস আৰু মই এইফালে এতিয়া প্ৰথমে বনাই লৈছোঁ চব্জিখিনি তাৰপাছত মায়ে বনাব মাংস দেখাই যাম আপোনালোকক আৰু জুইত বনোৱা যিকোনো খানাই আচলতে খাবলৈ এনেও ধুনীয়াই হয় তো বনাওঁ আৰু এতিয়া বনাই লওঁ ইয়াত আছে ওলকবি কাচকল আৰু আলু বিলাহী এইফালে আমাৰ ৰাইচ আৰু এয়া আমাৰ পাছফালখন চাওক কিমান ধুনীয়া পৰিৱেশটো পূৰা মানে সেউজীয়াই ভৰা ইয়াত মানে আজি আমি এইডোখৰতে বনাইছোঁ জুইত এয়া মাংস মাৰ কাটি হৈ গ'ল ওলাইছে যথেষ্টখিনিয়ে ওলাইছে ডাঙৰ আছিলে আচলতে মুৰ্গীটো চব্জিখিনি বনাই থকা মাজতে মায়ে এফালে লৈ আহিলে ৰাবাব টেঙা তাকো খাই লৈছোঁ আচলতে মই ৰাবাব টেঙাৰ জুচ বনাইছিলোঁ দুটা কাটিছিলোঁ বেছিভাগ আচলতে জুচেই বনালোঁ আৰু অকণমান থৈ দিলোঁ খাবলৈ এনেকৈ ভাল লাগে আচলতে খাই আৰু এফালে মোৰ চব্জিও ৰেডি হৈ গ'ল এয়া লোকেল মুৰ্গী মায়ে মেৰিনেট কৰি ৰাখিছে কি দিছা মায়ে ইয়াত মছলা পিঁয়াজ মছলা হালধি নিমখ আৰু লগতে দিছে তেজপাত ধুনীয়াকৈ মেৰিনেট কৰি ৰাখিছিল আৰু এতিয়া বনাব জুইত ইফালে কেৰাহী পাতিলেই আজি জুইত বনোৱা মাংস খাই চাওঁ আমি খাবলৈ ধুনীয়া হয় আগতেও খাইছোঁ সেইকাৰণে আজি বহুদিনৰ মূৰত মায়ে বনাব এতিয়া মাংস ৰেচিপি বহুতকেইটা দিছোঁ সেইকাৰণে ৰেচিপি নিদিওঁ অলপহে দেখাই দিম কেনেকৈ বনাইছে মায়ে সেইগৰাকী আমাৰ খাৱন্তিকা অকল খায়ে থাকে যেতিয়া দিলে পানী প্লেট দি দিম
আমাৰ চিলিণ্ডাৰ এনেকৈ সদায় ধুৱে মায়ে, কাৰণ চিলিণ্ডাৰবোৰ আচলতে লেতেৰা পেতেৰা হৈ থাকিলে মায়ে ভিতৰত ভৰাবলৈ বেয়া পায়। মা আৰু নিধি পুৰা লাগি গৈছে ধুবলৈ। কালাৰ চাওক মাংস, কি ধুনীয়া কালাৰ আহিছে। আচলতে জুইত বনোৱা মাংস খাব আৰু বিৰাট টেষ্টি হয়, কালাৰো বহুত ধুনীয়া হয়। এয়া হৈছে ঘৰুৱা আলু আৰু লোকেল মুৰ্গীৰ মাংস। এইফালে পাপা আহিলে। এইবাৰ পাপা স্কুলৰ পৰা আহি এতিয়া মাংস পাপাই লাগি দিছে অকণমান। মায়ে গৈছে আমাৰ চুনুহঁতক ভাত দিবলৈ। সিহঁতি পূৰা ভুকি আছে, নহ'লে ওপৰেদি এখন প্লেইন আহিছে, শব্দটো শুনিছেই চাগে। আমি এনেকৈ মানে বাহিৰতে বনাই আজি পিকনিকৰ ফিল্ডটো লৈ লৈছোঁ আৰু। মাম খাইছা? এহেঁতিও ভাত খাই ল'লে, মায়ে দি দিলে সিহঁতক। মাম খাইছা? এয়া আমাৰ চুনু মাম খাই আছে। মায়ে সিহঁতক আগতীয়াকৈ দি দিয়ে, নহ'লে সিহঁতৰ ভোক লাগে ন, টাইমটো হৈ যায় যে খাবলৈ। মই চুনুকেইটাক খুজিম অকণমান, চাব দেই কেনেকুৱা খং কৰে। চুনু অকণ দিয়া অনু অকণ দিয়া, নালাগে খোৱা। অনু অকণ দিয়া, দেখিছে কিমান খং কৰে। মানে সেই ইয়াত বান্ধো এজনীক আৰু আনফালে বান্ধো এজনীক, নহ'লে দুইজনী ইমানেই কাজিয়া কৰে নহয়, মানে আচৰিত খাব আপোনালোকে। এইফালে মায়ে বনাই আছে চালাড। চালাডত দিছে ওলকবি, আদা, পিঁয়াজ, জলকীয়া, বিলাহী। ক'ত খাবি? ক'ত খাবি? ৰ'দত? ৰ'দ গ'লেই। এইফালে এতিয়া মাংস টেষ্টিং পৰ্ব হ'ব। এয়া মাংস পৰা উতলি আছে, মায়ে এতিয়া টেষ্ট কৰিবলৈ দিব। তো এতিয়া এডোখৰ পৰা টেষ্ট কৰিছে মাথাটো। নিমখ দিব লাগিব। পুৰা টেষ্টি মাংস। এতিয়া ভাতটো খাই লওঁ আৰু ব'লা। এইফালে এতিয়া মায়ে ভাতবোৰ বাঢ়ি আছে। আমাৰ বাহিৰত আচলতে ইমান স্পেচ নাই কাৰণে আমি ভিতৰতে খাই লওঁ। তো সেয়া বাহিৰত বনালোঁ আৰু ভিতৰত খাম এতিয়া। নহ'লে জুহালটো আমাৰ অকণমান মানে সৰু যে, চবেই মানে নোজোৰে তাত ভাত খাবলৈ। এয়া মাংস, এইফালে চালাড, এয়া ভাজি, এইফালে ভাত। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই, আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আহিম।